নমস্কাৰ, আসসালামু আলাইকুম, গুড ইভিনিং। আজি ৭৫তম স্বাধীনতা দিৱস। এই উপলক্ষে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। এই শুভ দিনত এটি ৰচনা প্ৰতিযোগিতা ঘোষণা কৰিব বিচাৰিছোঁ। অসমীয়া পৰিষদৰ উদ্যোগত এখনি ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰিব ওলাইছোঁ। জিলা ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ব্যক্তিক আকৰ্ষণীয় পুৰস্কাৰেৰে সন্মানিত কৰাৰ লগতে সকলো প্ৰতিযোগীসকলক অংশগ্ৰহণৰ বাবেও সন্মানিত কৰা হ'ব। ৰচনা বিষয় মিয়া জনগোষ্ঠী, অসমীয়া অথবা ইংৰাজীত লিখিব পাৰে। নগাঁও, হোজাই আৰু শোণিতপুৰ জিলাৰ ব্যক্তিসকলে হোৱাটছএপ নম্বৰ 7002191482 নম্বৰত পঠিয়াব পাৰে অথবা পোষ্টেল এড্ৰেছ ডক্টৰ আশৰাফুল আলম, ইন ফ্ৰণ্ট অফ LIC অফিচ, ইটাচাৰ্লি, নগাঁও টাউন, পিনক'ড 782003। ৰচনা জমা দিয়াৰ অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ 2021। ৰচনাৰ সহায়ৰ বাবে শীৰ্ষকসমূহ আমি দিব বিচাৰিছোঁ। 1 নম্বৰ পাতনি, ইন্ট্ৰডাকশ্যন। 2 উৎপত্তি, অৰিজিন। 3 ইতিহাস, হিষ্ট্ৰী। 4 ভূমিপুত্ৰ ও ধৰ্ম পৰিৱৰ্তন বিষয়ে। 5 জনসংখ্যাৰ বিৱৰণ বিভিন্ন সময়ৰ। 6 ভৌগোলিক অৱস্থিতি। 7 সংস্কৃতি, কলা, কৃষ্টি। 8 সামাজিক ব্যৱস্থাপনা ও সচেতনতা। 9 জীৱন জীৱিকা। 10 ৰাজনৈতিক সফলতা ও বিফলতা। 11 প্ৰাপ্য অধিকাৰ আৰু অনুন্নতিৰ কাৰণ। 12 চৰকাৰী বঞ্চনা। 13 নেতৃত্বৰ অভাৱ / বিপথে পৰিচালিত। 14 অসম তথা অসমীয়া জাতিৰ প্ৰতি থকা অৱদানসমূহ। 15 ভৱিষ্যত সুৰক্ষিত / অসুৰক্ষিত। এইসমূহ শীৰ্ষকৰ বাহিৰেও আপুনি নিজেও অন্যান্য শীৰ্ষক সোমাই, ইয়াত কোনো শব্দৰ লিমিট নাই, আপোনালোকে বহল ভিত্তিত লিখি পঠিয়াব বুলি আশা ৰাখিলোঁ। ইয়াত ছাত্ৰ সমাজ, শিক্ষক সমাজ, বুদ্ধিজীৱী সমাজ সকলোলৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ।